গাইজ গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং জনালোঁ মানে বহুত দিন হ'ল মোৰ চেনেলত ভিডিঅ' নোহোৱা মানে একচুৱেলি ভিডিঅ' দিবই পৰা নাই আজি 10-12 দিনমান হ'ল 10-12 দিন মানে হ'ল ভিডিঅ' দিবই পৰা নাই একচুৱেলি বনাব সময় পৰা নাই মানে বিশেষ এটা কাৰণত যোৱা 2 তাৰিখে মোৰ মামাৰ এজন মানে এক্সিডেণ্ট হৈছিল চ' এক্সিডেণ্টত মামাজন বাৰু ঢুকাই গ'ল কেনেকৈ কি হ'ল মই গোটেইখিনি আপোনালোকক ক'ম ভিডিঅ'টোত মানে সেইটো কাৰণে অকণমান ভিডিঅ' মনবিলাক ভাল লগা নাছিল সেইকাৰণে ভিডিঅ' দিয়া নাই চ' ভাবিছোঁ আজি আকৌ নতুনকৈ এটা ভিডিঅ' আৰম্ভ কৰোঁ চ' আপোনালোকে চাই থাকক ভিডিঅ'টো গোটেইখিনি মই দেখুৱাই আছোঁ আপোনালোকক চ' আজি মানে মামাজনৰ আজি কাজ আছে কালি দহা গ'ল আজি কাজখন আছে চ' এতিয়া কেইটা বাজিলে 8টামান বাজিবলৈ হ'ল ওলাই আছোঁ যাবলৈ মানে ওলোৱা নাই ওলামগৈ আৰু লাহেকৈ ভাবিলোঁ আজি যদি পাৰোঁ আপোনালোকক তাতো অলপ দেখুৱাই দিম যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম চ' এতিয়া কাজলৈ যাবলৈ ওলাব লৈছোঁ আৰু চ' মন চন ভাল থকা নাছিল সেইকাৰণে এইকেইদিন ভিডিঅ' চিডিঅ'কো দিব পৰা মানে দিয়া নাছিলোঁ একচুৱেলি বনোৱা নাছিলোঁ মই সেইটো কাৰণে দিব পৰা নাই চেনেলত চ' আকৌ আৰম্ভ কৰিম এতিয়া মাঘ বিহু আহি আছে মাঘ বিহু ধামাকাৰ ভিডিঅ' আহিব আৰু আজি এতিয়া আমি কাজলৈ যাম চ' গোটেইখিনি আপোনালোকক দেখুৱাম যিমান পাৰোঁ গোটেইখিনি কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব ভিডিঅ'ত আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব যাতে নেক্সট ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতে পায় চ' এতিয়া গা পা ধুই ৰেডি হৈ গ'লোঁ মানে যাবলৈ ওলাই আছোঁ এতিয়া কাজলৈ মানে একচুৱেলি ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ সেইকাৰণে ইমান দিনে ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু ভাবিলোঁ যে ভিডিঅ'টো অলপ হ'লেও স্মৃতি হিচাপে ৰাখি যাওঁ যাতে ভিডিঅ'টো চালে মামাক মনত পেলোৱা হ'ব সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ চ' গৈ থাকিম এতিয়া গা পা ধুই একদম ৰেডি হৈ গ'লোঁ মই তাইও ৰেডি হৈ আছে আৰু বা আহি আছে আৰু খোলালীজন আহি আছে একেলগতে আমি যাম এতিয়া ঢকুৱাখানাত হয় মামাৰ ঘৰৰ চ' গৈ থাকিম যিখিনি পাওঁ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম তাত হয়তো এটি ভিডিঅ' কৰিবলৈ অলপ বেয়া লাগিব পাৰে সকামত তথাপিতো যিমানখিনি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এক্সিডেণ্ট ক'ত হৈছিল কেনেকৈ হৈছিল গোটেইখিনি মই জনাম আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু পাৰিলে অলপ ক্লিপ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম তুমি কেতিয়া ওলাবা আমাৰ এয়া ৰেডি হোৱাই নাই মানে ওলাই আছে আৰু আমাৰ মতা মানুহবিলাকৰ এনেও বেছি টাইম নালাগে ওলাবৰ কাৰণে মাইকী মানুহে বেছি টাইম লাগে চ' মই ৰেডি হৈ গ'লোঁ বুলি মোটামুটি ক'ব পাৰি আৰু ওপৰত জেকেট এটা লগাম আৰু বিন্দাছ গৈ থাকিম চ' তাই ওলাই হ'ল নাই চাওঁচোন ত' বলক হৈছে নাই তোমাৰ ওলাই সেইবিলাক চাওঁ একদম পূৰা সাজি কাচি বঢ়িয়া মাইকী মানুহ সাজোঁতে অলপ অকণমান টাইম লাগে জানেই আপোনালোকে সেইফালে চাই দিয়া হয় একবাৰ চাওঁ সেইফালে চাই দিয়া বঢ়িয়া লাগিছে একদম মোমায়েকৰ মানে কাজ খাবলৈ ৰেডি মোৰতো ওলাই অথনিয়ে মই ৰেডি মানে এতিয়া আমি যাব লাগিব বাহঁতো আহি পালে বৰ্তমান চ' বলক গৈ থাকোঁ ডাইৰেক্ট তাত দেখুৱাই আছোঁ আপোনালোকক চ' বলক ভিডিঅ'টো চাই থাকোঁ আৰু বহি লোৱা মামাৰ নামত এখনি স্মৃতি গ্ৰন্থ প্ৰকাশিত কৰা হৈছিল চ' সেই গ্ৰন্থখনি বৰ্তমান উন্মোচন কৰিবলৈ গৈ থকা হৈছে তেখেতৰ পৰিয়ালবৰ্গ আৰু সহকৰ্মীসকলে তেখেতৰ কিতাপখন মানে গ্ৰন্থখন উন্মোচন কৰিবলৈ গৈ আছে চ' তাৰে দৃশ্য আপোনালোকক অলপ দেখুৱালোঁ চ' বলক ভিডিঅ'টো চাই থাকক আগলৈ দেখুৱাই গৈ থাকিম আৰু আপোনালোকক আমি এই গ্ৰন্থখনি উন্মোচন কৰিবৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা শ্ৰীযুক্তা জয়শ্ৰী গগৈ বাইদেউক আমি আমন্ত্ৰণ জনাইছোঁ আৰু জয়শ্ৰী গগৈ বাইদেউ ইতিমধ্যে বহু সময়ৰ পৰাই আমাৰ মাজত উপস্থিত আছেহি আমি তেখেতক এখন ফুলাম গামোচাৰে পৰিয়ালবৰ্গৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব পৰিয়ালবৰ্গৰ একমাত্ৰ পুত্ৰ আৰু আমি বাইদেউ
উন্মোচনৰ কামভাগি আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সত্যপেত্ৰ ভূপেন সোণোৱালদেৱৰ আজি আদ্য শ্ৰাদ্ধত ভকত বৈষ্ণৱৰ আশাত উপবিষ্ট পাৰিষদবৰ্গ, তেখেতৰ পৰিয়ালবৰ্গ, তেখেতৰ ভাতৃ ভগ্নী ও জুজুৱাইসকল আৰু আজি এই আদ্য শ্ৰাদ্ধত উপস্থিত তেখেতৰ ৱৰণত যিখন স্মৰণিকা প্ৰকাশ কৰা হৈছে, সেই স্মৰণাখনি উন্মোচন কৰাৰ বাবে মোৰ সহকৰ্মী শ্ৰীযুক্ত ধনমাই বৰদেৱে এই অভাৱলৈকে অনুৰোধ কৰিছোঁ আৰু সেই অনুৰোধ ৰক্ষা কৰি আজি মই আপোনালোকৰ আগত এই স্মৰণাখিনি উন্মোচন কৰিবলৈ উপস্থিত হৈছোঁ। এয়া মই এয়া আজি যিখন স্মৰণীয়া ইতিমধ্যে আমি প্ৰকাশ কৰা হৈছে আৰু আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। এয়া হৈছে প্ৰয়াত ভূপেন সোণোৱালদেৱৰ পবিত্ৰ স্মৃতি প্ৰকাশিত স্মৰণীয়া শ্ৰদ্ধাৰ্ঘ সম্পাদনা কৰিছে শ্ৰীযুক্তা ধনমাই বৰদেৱে। আমাৰ ইয়াতে প্ৰথমতে তেখেতৰ চমু জীৱনপঞ্জী আছে। আমি প্ৰথমতে তেখেতৰ চমু জীৱনপঞ্জী যদিও আমি সকলোৱে অৱগত, তথাপিতো হয়তো তেওঁলোকে নাজানিবও পাৰে, গতিকে আপোনালোকক অৱগত কৰিবৰ বাবে তেখেতৰ চমু জীৱনপঞ্জী মই আপোনালোকৰ সকলৰ আগত পাঠ কৰিছোঁ। তেখেতৰ জন্ম হৈছিল 1 মাৰ্চ 1960 চন। জন্মস্থান আছিল বালিজান কছাৰী গাঁও। পিতৃ আছিল প্ৰয়াত ভুৱন হ'ব লাগিছিল, ভুল হৈছে, এইটো আপোনালোকে শুদ্ধ কৰি ল'ব। তেখেতৰ কি আছিলে নাম? ভুৱন সোণোৱাল। ভুৱন সোণোৱাল। মাতৃ প্ৰয়াত লাগৈ সোণোৱাল আৰু তেখেত বৰ্তমান এই ঢকুৱাখানা জ্যোতিনগৰৰ আৰু তেখেতৰ প্ৰাথমিক শিক্ষা আছিল বালিজান কছাৰী প্ৰাথমিক বিদ্যালয়। মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল কেঁকুৰি ট্ৰাইবেল হাইস্কুল আৰু উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল জেংৰাইমুখ উচ্চ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয় আছিল উচ্চ শিক্ষাৰ বাবে যোৰহাট জগন্নাথ বৰুৱা কলেজ। তাত তেখেতে তেতিয়া দিনত PU বুলি কয়, প্ৰি ইউনিভাৰ্চিটি বুলি কয়, PU পঢ়িছিল আৰু PU পঢ়াৰ পাছত তেখেতে ডিগ্ৰীৰ বাবে লখিমপুৰ কমাৰ্চ কলেজত BCom পঢ়িছিল আৰু বিশ্ববিদ্যালয় তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেখেতে MCom পঢ়িছিল আৰু তেখেতৰ বিবাহ পাশত আবদ্ধ হৈছিল 1991 চনৰ 5 মে'ত আৰু তেখেতৰ পৰিবাৰ ঢকুৱাখানাৰ পুৰণা গোবিন্দপুৰ গাঁৱৰ শ্ৰীযুক্তা দীপালী বৰুৱাৰ সৈতে। তেখেতৰ এজন সন্তান আছে আৰু যি সন্তান ময়ূৰী সোণোৱাল আৰু পুত্ৰ সন্তান হ'ল জ্যোতিপন সোণোৱাল। তেখেতৰ কৰ্মজীৱন হ'ল প্ৰথম অৱস্থাত তেখেতে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল আৰু ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ পাছতে 1982 চনত তেখেতে কেঁকুৰি কছাৰী হাইস্কুলত স্থাপন কৰিছিল আৰু তাতো তেখেতে শিক্ষকতা কৰিছিল। তাৰ পাছত 1988 চনৰ পৰা তেখেতে ঢকুৱাখানা কমাৰ্চ কলেজ, এখন জুনিয়ৰ আছিল ঢকুৱাখানা কমাৰ্চ কলেজ জুনিয়ৰ, তেখেতে প্ৰথমে প্ৰবক্তাৰূপে নিয়োজিত আছিল আৰু সেই কলেজৰে প্ৰতিষ্ঠাপক অধ্যক্ষ আমাৰ গোলাপ গগৈদেৱে আমাৰ মাজৰ পৰা যেতিয়া আঁতৰি গ'ল, তেতিয়া তেখেতে 1997 চনত তেখেতৰ মৃত্যুৰ পাছৰ পৰা 2020 চনৰ মাৰ্চ মাহলৈকে সুদীৰ্ঘ 22 বছৰ 4 মাহ তেখেতে অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল। তেখেতৰ সামাজিক জীৱন আছিল। সামাজিক জীৱনত তেখেতে ঢকুৱাখানা ব্লক কংগ্ৰেছ কমিটি একালৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল আৰু ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি ঢকুৱাখানাৰ সদস্য আছিল আৰু ঢকুৱাখানা সমাজ জীৱনৰ প্ৰায়বোৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে তেখেত জড়িত আছিল আৰু সিদিনাখন নিয়তিৰ যি আহ্বান, সেই নিয়তিৰ আহ্বান মতে তেখেতে 3 জানুৱাৰী 2023 তাৰিখে আমাৰ মাজৰ পৰা তেখেতে
তেখেতৰ পাৰ্থিৱ শৰীৰ আমাৰ মাজৰ পৰা নাইকিয়া। আপুনি